আপোনালোকে ফাৰ্ষ্ট পাৰ্টত দেখিলে যে আমি উৰুকাৰ ভোজ খাই থাকোঁতে ৰাতি হঠাতে আহি হস্পিটেল পাবহি লগা হ'ল। এতিয়া আমি হস্পিটেলতে আছোঁ। এতিয়া দাদাই কিছুমান হস্পিটেলৰ ফৰ্মেলিটিজ পূৰা কৰি আছে আৰু কেবিন ল'বৰ কাৰণে কিছুমান কাগজ পত্ৰত চহী কৰি আছে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ ৰুম চাবলৈ, মানে কেবিন চাবলৈ। ধোঁৱা হয় থাকে, টোপনিও লাগিছে। তো এতিয়া আমি ৰুম ল'লোঁ। এতিয়া বাজিছে 4:04। আমি অথনিয়ে পালোহি, কিন্তু এতিয়া আমি কেবিন লৈছোঁ। এয়া আমাৰ বৰমা বৰ্তমান নাইকিয়া হৈ গ'লগৈ। বৰমা শুলে। টোপনি ধৰা নাই। উই আৰ টায়াৰ্ড। উৰুকা খাই আহি নগাঁও হস্পিটেল পালোহি। লাইটটো মানে কম ৰঙৰ, কম পোহৰ। ৰ'বা না, উৰুকাৰ ব্লগ বনাওঁতে আহি হস্পিটেল পালোহি। হেল্ল', গুড মৰ্ণিং। এতিয়া আজি হ'ল 14 তাৰিখ ৰাতিপুৱা। অকণমান শুই ল'লোঁ, শুই পেলাই উঠিলোঁ আৰু এতিয়া আমি আছোঁ হস্পিটেলতে। আৰু এতিয়া বৰ অপাৰেশ্যন হ'ব, তো আপোনালোক চবেই প্ৰে কৰিব। এতিয়া বৌক লৈ যাব এতিয়া অপাৰেশ্যন থিয়েটাৰলৈ। অল দ্য বেষ্ট। ভয় নাখাবা দেই, ভয় নাখাবা দেই। এতিয়া বৌক অপাৰেশ্যন থিয়েটাৰৰ ভিতৰলৈ লৈ গৈছে। মোৰ বহুত ভয়ো লাগিছে, কাৰণ মই আজিলৈকে এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱা নাই। অলপ আগতে এতিয়া মানে অপাৰেশ্যন থিয়েটাৰত সোমাইছে, তো ভয়ো লাগিছে, এক্সাইটমেণ্টো হৈছে, কি হয় তাকে। টাইমটো 8:11। তো গম পালে আমাৰ ছোৱালী গৈছে, তো মই বহুত হেপ্পী। বহুত ভয় খাই আছিলোঁ, তো এতিয়া আমাৰ কণমানিজনীক বৰমাই কেবিনলৈ লৈ আহিছে আৰু বৌকো লৈ আহিছে এতিয়া। এয়া আমাৰ কণমানিজনীৰ দেউতাক, আৰু এতিয়া তাইৰ দেউতাকৰ কোলাত আছে। হেল্ল' এভৰিৱান, সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা। আৰু মোৰ ভোগালী বিহু বাৰু হস্পিটেলতে আজি আমি উদযাপন কৰিছোঁ। আপোনালোকে দেখিলে আমাৰ পৰিয়াললৈ আজি নতুন অতিথি মানে লখিমী আহিছে, আৰু সেইবাবে আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে মানে আমাৰ বৰমা নাম ছাজেষ্ট কৰি কমেণ্ট বক্সত জনাব। আৰু এতিয়া আমাৰ সেইফালে বেবী আৰু মাক শুই আছে। আমাৰ পেহা পেহী আহিছে এতিয়া বেবী চাবলৈ, চব আহি আছে এতিয়া লাহে ধীৰে। তো লাষ্টলৈকে প্লিজ ভিডিঅ'টো চাই থাকিব আৰু কমেণ্ট বক্সত ছোৱালীৰ বাবে ধুনীয়া নাম কেইটামান ছাজেষ্ট কৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বৌৰ মাকৰ ঘৰৰ পৰিয়ালৰ সদস্যসকল আহিছে, অৰ্থাৎ মঙলদৈৰ পাৰ্টি আহিছে মানে এতিয়া। যি নাতিক মৰম কৰি আছে এয়া আইতাকে। এতিয়া সকলোৱে মিঠাই কিবা কিবি খাই আছে। আইতা মিঠাই ভগাইছা, অনুভৱটো কোৱা তোমাৰ। নকওঁ দিয়া, খাই লোৱা অলপ মিঠাই। খাম দিয়া। এতিয়া আমাৰ মঙলদৈ আলহী যাব ওলাইছে। অ'কে, এতিয়া আমাৰ সৰু বাহঁতো আহিছে পোৱালীক চাবলৈ। তাৰপিছত আমাৰ পাৰ্ভিও আহিছে, পাৰ্ভি।
আকৌ এণ্ট্ৰি মাৰিছা তুমি মোৰ ব্লগত তো এতিয়া মই ভাবিছোঁ মই ব্লগটো এতিয়া চেভ কৰিম কাৰণ মই বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ চাইছে চবকে বহুত বহুত থেংক ইউ আৰু ছাজেশ্যন কৰিব ধুনীয়া ধুনীয়া নাম আৰু প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব